어디서나 에코니 코네 팔코라모 오 코네 하지리 বইহাকো ওয়েলকাম এভরিবডি কৰিশ্মাৰ সুন্দৰ ভইচটো শুনি সুন্দৰ মাতটো শুনি আমাৰ সমাজৰ কেইবাজনো মহাশয়ে নিজৰ নিজৰ মতামত আগবঢ়াইছে সকলোৱে কমেন্ট কৰিছে তাৰ ভিতৰত মই বেষ্ট কমেন্ট কেইটা তুলি আনিছো পলাশে কৈছে কৰিশ্মাৰ এইটো সুৰ নহয় অসুৰ আৰু কৰিশ্মাৰ গলাটো মানে ডিঙিটোৰ কথা কৈছে কৰিশ্মাৰ গলা কেলা 5 ইঞ্চি পাইপৰ নলা ববিতা ডেকাই যেটো কমেন্ট কৰিছে সেইটো 143 টা মানুহে লাইক কৰিছে ববিতা ডেকাই কৈছে কৰিশ্মাতকে সাগে আমাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভালকৈ গীত পৰিবেশন কৰিব পাৰে গজব বেজতি ভাস্কৰ ভৰালীয়ে কৈছে ৰামাকান্ত দেউৰীৰ লগত আপোনাক একেখন মঞ্চত বিচাৰো আমি মিদুল সুদিয়ে কৈছে কৰিশ্মাক যদি কোনোবা বিহু কমিটিয়ে বিহু গাবলৈ মাতে কমিটিয়ে দৰ্শকৰ পৰা খেদা খাব লাগিব এই কেইদিন নিউজ চেনেলবোৰে অবিৰতভাৱে কৰিশ্মাৰ ওপৰত ভিডিঅ' বনাই আছে কৰিশ্মাক ভাইৰেল কৰি আছে কৰিশ্মাক ক'ত গৈছে কি খাইছে কি পিন্ধিছে ক'ত গীত পৰিবেশন কৰিছে গতিকে এইবোৰৰ ওপৰত খং কৰি নৱজিতে এটা কমেন্ট কৰিছে কৰিশ্মাৰ যিদিনা মাহেকীয়া হ'ব দয়া কৰি সেইটোও আমাক জনাব সকলোবোৰ কমেন্টৰ মাজত এটা ইউনিক কমেন্ট আছে জ্ঞানদীপ শইকীয়াই এক্স গাৰ্লফ্ৰেণ্ড কস্তুৰীক শাস্তি দিবৰ কাৰণে কমেন্টত টেগ কৰি কৈছে আজি যে ধোকা দিছিলা এই গানটো শুনিয়ে তুমি টোপনি যোৱা বাই ৰোহিত দত্তই আকৌ বহুত খং কৰি কৈছে মাকৰ মূৰটো গাইছে জুবিন দাই ঠিকেই কৈছিল জুবিন দাৰ কুকুৰকেইটা ভুকিলেও চাগে অলপ শুনাৰ ইচ্ছা থাকিব কৃষ্ণ বুলিছো ভণ্টি কোনটো কমেন্ট আপোনাৰ বেছি ভাল লাগিল সেইটো জনাব এনেকুৱা লৰা ধেমালিৰ ভিডিঅ' চাই থাকিবৰ কাৰণে সদায় এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ ভেৰি মাচ